সহ্য কৰা নহ'ব। মাইক্ৰ ফাইনেন্স কোম্পানী আমি অকমানকে কিস্তি দিয়া বন্ধ কৰক। যিটো আমাক লোন প্ৰদান কৰে সেই লোনটো আমাৰ সাধাৰণ গাঁৱলীয়া মানুহে এটা কুকুৰা পালন কৰিবলৈ লৈ কেতিয়াবা চাহ খেতিৰ বাবে লৈ কেতিয়াবা গাহৰি পালনৰ কাৰণে লয়। আপোনালোকে চাওকচোন বাৰু এটা কুকুৰাৰ কণীৰ পৰা এটা পোৱালি ওলাওঁতে কিমান দিন লাগে। তেওঁলোকে লাভাংশ আমাক ইণ্টাৰেষ্ট সেইটো সময়সীমাও নিদিয়ে। তেওঁলোকে লাভাংশ আমাৰ পৰা ল'বলৈ সপ্তাহত সেইটো জানো সম্ভৱ হয় বাৰু আপোনালোকে কওকচোন। সেইকাৰণে আমাৰ মহিলাসকল ইমানেই কষ্ট পাইছে যে ঋণ ঘূৰাওঁতে আৰু এটা গাহৰি পালন কৰোঁতে তেওঁলোকে কোনো ট্ৰেইনিং নিদিয়াকৈ আমাক লোনবোৰ প্ৰদান কৰি গৈছে। খুব সহজতে লোনবোৰ দিছে তেওঁলোকে, কিন্তু তেওঁলোকে সেই লোনটো কিমান দিনত ঘূৰাব সেই কথাটো তেওঁলোকে কৈছে যে এসপ্তাহত ঘূৰাব লাগিব। কিন্তু গাঁৱৰ মহিলাবোৰ তেনেই নপঢ়া নুশুনা সহজ সৰল মানুহ। তেওঁলোকে যিখন কাগজ দিয়ে চহী কৰিবলৈ টকা কেইটামান পাইছে মহিলাসকলে ল'বলৈ লৈছে, কিন্তু মহিলাসকলে লওঁতে তেওঁলোকে ভালেই পাইছে টকাকেইটা লৈছে, কিন্তু গাহৰি পালনৰ কাৰণে লওক, কুকুৰা পালনৰ কাৰণে লওঁ বুলি লৈছে। কিন্তু সেই পইচা আমি মানে লাভান্বিত হোৱাতকৈ লোকচানে হৈছোঁ। মহিলাসকল তিলকে গাঁৱৰ পৰা মানে এনেকুৱা ধৰণৰ পৰিৱেশ হৈ পৰিছে গাঁৱত যে তেওঁলোকে আমি বিচাৰোঁ যে এই লোনবোৰ পৰাপক্ষত তেওঁলোকে ইণ্টাৰেষ্টটো কমাওক আৰু খুব ভাবি গুণি দিয়ক মানুহক। আমাৰ গ্ৰাম্য অঞ্চল পৰিৱেশ নষ্ট হৈছে ইয়াৰ কাৰণে, সামাজিক আমাৰ এনেকুৱা বিশৃংখলতা সৃষ্টি হৈছে যে লোনৰ কাৰণে তেওঁলোকে বিশেষকৈ বন্ধন আৰু RGVN আৰু তেনেকুৱা 50টাৰো অধিক আমাৰ গ্ৰাম্য সমাজত আমাৰ পৰিৱেশ নষ্ট কৰিছে সোমাই এনেকুৱা এইবোৰ বন্ধই কৰিবলৈ সঁচা কথা ক'বলৈ গ'লে মাইক্ৰ' ফাইনেন্স বন্ধ কৰিব লাগে। আপোনালোকে সকলোৱে জানে যিবিলাক NBFC NFI মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউট আছে সেইবিলাকে লোন দি আমাৰ গোটেই অসমীয়া গাঁওবিলাকক থলুৱা কৰি পেলায়। যিমানবিলাক মাইক্ৰ' ফাইনেন্স আছে সেয়া বন্ধন হওক, সেয়া আৰোহণ হওক, সেয়া উজ্জীৱন হওক, সেয়া ছেটিংছ হওক বা কমাৰ্চিয়েল বেংকবিলাকৰ যি NBFCs আছে তেওঁলোকে গোটেই গাঁওবিলাকত কোনো ধৰণৰ তেওঁলোকে হিচাপ নিকাচ নকৰাকৈ লোন দি দিলে। লোন দিয়াৰ পিছত এতিয়া গাঁওবিলাক মানে অসমীয়া গাঁওবিলাকেই এতিয়া ধ্বংসৰ মুখলৈ গতি কৰিছে আৰু গাঁৱৰ অৰ্থনীতি ধ্বংসৰ মুখলৈ গতি কৰিছে। গোটেই অসমীয়া জাতি আজি ধৰুৱা হৈ গৈছে আৰু সেইকাৰণে NBFCছৰ যিটো সমস্যা, তেওঁলোকৰ ঋণ সমস্যা যিটো, এই ঋণ সমস্যাটো আচলতে অসমৰ এটা জাতীয় সমস্যা। অসমীয়া গাঁওবিলাক ধ্বংস হৈ গ'ল, অসমৰ মানুহ ধ্বংস হৈ গ'ল, অসমৰ মানুহ ধৰুৱা হৈ গ'ল কোম্পানীৰ হাতত। এই কথা কোনো জাতীয়তাবাদী দল সংগঠনে সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে আমি আজি শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি DC-ৰ যোগেদি আমি সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাব খুজিছোঁ, তেওঁক সকীয়াই দিব খুজিছোঁ যে সময় থাকোঁতে তেওঁ উচিত ব্যৱস্থা লওক, নহ'লে কিন্তু গাঁৱৰ যি সামাজিক শৃংখলা আছিলে, গাঁৱৰ আমাৰ মানুহবিলাকৰ যি অৰ্থনীতি আছিলে সেইটো টোটেলি ভাঙি যাব। আৰু আমি অনুৰোধ জনাওঁ সৰ্বানন্দক, অন্ধ্ৰপ্ৰদেশ চৰকাৰে NFIৰ বিৰুদ্ধে NBFCছৰ বিৰুদ্ধে যি অৰ্ডিনেঞ্চ আনিছিলে সেই একে অৰ্ডিনেঞ্চ আচলতে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে অসম চৰকাৰে আনিব। সামাজিক শৃংখলা ধ্বংস হৈ গ'ল, আমাৰ অসমীয়া মানুহবিলাক ধৰুৱা হৈ গ'ল, প্ৰতিখন অসমীয়া গাঁও ধৰুৱা হৈ গ'ল আৰু গোটেই অসমীয়া জাতিয়ে এতিয়া নন বেংকিং ফাইনেন্সিয়েল কোম্পানীৰ এক ঘৰুৱাত পৰিণত হ'ল। এই কথা কোনো অসমীয়া মানুহে সহ্য নকৰে আৰু আমিও সহ্য নকৰোঁ, হয়নে নহয়? আচ্ছা, মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউচনে আমাৰ ইয়াত কাম কৰিব পাৰে, কিন্তু যিবিলাক NBFC MFI নন বেংকিং ফাইনেন্সিয়েল কোম্পানী যিবিলাক ক্ষুদ্ৰ ঋণ দিয়ে তেওঁলোকে যি ৰিজাৰ্ভ বেংকৰ গাইডলাইন মানি চলিব লাগে, যি ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি চলিব লাগে, কোনো এটা নীতি নিয়ম তেওঁলোকে মানি নচলে। তেওঁলোকে বলপূৰ্বকভাৱে আমাৰ মানুহৰ পৰা কিস্তি আদায় কৰে নে নকৰে? কিন্তু ৰিজাৰ্ভ বেংকৰ গাইডলাইনখন মোৰ হাতত আছে, ইয়াতে লিখা আছে যে কোনো কয়েৰচন হ'ব নোৱাৰিব। যদি কোনোবা মানুহে ডিলেড পেমেণ্ট হয়, কোনোবা মানুহে যদি দেৰিকে কিস্তি দিয়ে, তেতিয়াহ'লে কোনো মানুহক অত্যাচাৰ কৰিব নোৱাৰিব বুলি ৰিজাৰ্ভ বেংকৰ গাইডলাইনখনত লিখা আছে, হয়নে নহয়?
আজি এগৰাকী মহিলাই এখন এটা কেছ দিবলৈ আহিছে বন্ধন বেংকৰ বিৰুদ্ধে। এটা কেছ দিবলৈ আহিছে কি কাৰণে? যে তেওঁ কিস্তি আদায় দিব নোৱাৰাৰ কাৰণে বন্ধন বেংকৰ বিষয়া কৰ্মচাৰীয়ে গৈ তেওঁৰ ঘৰৰ পৰা কাঁহী বাতি বিচনা গৰু চব তুলি আনিব। আমি কি মধ্য যুগত বাস কৰি আছো নেকি? ইয়াত এখন চৰকাৰ আছে নে নাই? ইয়াত এখন প্ৰশাসন আছে নে নাই? প্ৰশাসন আছে নে নাই? কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ কোনো উপস্থিতি আমাৰ গাঁওবোৰত নাই। বন্ধনে, আৰোহণে, উজ্জীৱনে, ছেটিংছে যেনেদৰে ইচ্ছা কৰে তেনেদৰে কাম কৰি আছে, যেনেদৰে ইচ্ছা কৰে তেনেকে অত্যাচাৰ চলাই আছে। এই কথা অসমীয়া মানুহে কেতিয়াও মানি নলয়, অসমীয়া নাৰীয়ে কেতিয়াও মানি নলয়। হয় নে নহয়? আপোনালোকে জানে যে মাইক্ৰ' ফাইনেন্সটো বেয়া বস্তু নহয়। আজি বাংলাদেশৰ আপোনালোকে এজন মানুহৰ নাম শুনিছে চাগে, মহম্মদ ইউনিছ বুলি। তেওঁ মাইক্ৰ' ফাইনেন্সৰ কাৰণে নোবেল বঁটা পাইছিলে। আৰু বাংলাদেশৰ ইকনমিৰ বেকবনটো, ৰাজহাড়টো হ'ল মাইক্ৰ' ফাইনেন্স। কিন্তু কৰিছিলে কেনেকে? মাইক্ৰ' ফাইনেন্সৰ ফিলচফি কি, দৰ্শন কি? তেওঁলোকে মহিলাসকলক প্ৰথমতে প্ৰশিক্ষণ দিব লাগিব, তেওঁলোকে পইচা দিব, মহিলাসকলে কাম কৰিব। কোনোবাই ছাগলী পুহিব, কোনোবাই কুকুৰা পুহিব, কোনোবাই গৰু পুহিব, গাহৰি পুহিব বা বেলেগ ধৰণৰ কাম কৰিব। আৰু সেই মাইক্ৰ' ফাইনেন্সে এখন বজাৰ দিব লাগিব সেই বস্তুবিলাক বিক্ৰী কৰাৰ কাৰণে। হয়নে নহয়? সেইটোৱে মাইক্ৰ' ফাইনেন্স। বন্ধন আৰোহণৰ মাইক্ৰ' ফাইনেন্স কেনেকুৱা? যে এসপ্তাহৰ মূৰত পইচা নিয়াটোৱে তেওঁলোকৰ মাইক্ৰ' ফাইনেন্স। বলপূৰ্বকভাৱে মানুহক দম দি, মানুহক অত্যাচাৰ কৰি, মানুহক দাদাগিৰি দেখুৱাই বন্ধন আৰোহণ, উজ্জীৱন, এই যিমানবিলাক ছেটিংছ যিমান আছে, ঋণ আদায় কৰি আহিছে নে নাই? আৰু যেতিয়া আপোনালোকে কিস্তিটো দিব নোৱাৰে বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই, এই আন্দোলনৰ হওঁতেওতো বহু ধৰণৰ ভয় ভাবুকি আপোনালোকক দেখুৱাইছে। ৰাইজসকল ভয় নাখাব। সেইবিলাক মানুহকে ভয় খুৱাব পাৰি যিবিলাক মানুহে ভয় খায়। কিন্তু আমি লাচিত মূলা খাবলৈ দেশৰ মানুহ, আমি ভয় নাখাওঁ। কোনো অনা অসমীয়াৰ দাদাগিৰিত অসমীয়া জাতি নচলে। আৰু ইয়াৰ পিছত যদি কোনোবা মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে বলপূৰ্বকভাৱে আমাৰ পৰা ঋণ আদায় কৰিবলৈ আহে, তেন্তে সেই মাইক্ৰ' ফাইনেন্স কোম্পানীৰ কালেক্টৰক ধৰি বান্ধি থৈ দিব পাওঁ, বান্ধি লৈ দিব। এইটো মানে এইটো নহয় যে আমি ঋণটো ঘূৰাই নিদিম, আমি ঋণটো ঘূৰাইও দিম, কিন্তু সেইটো নিয়ম মতে হ'ব লাগিব। হয়নে নহয়? ৰিজাৰ্ভ বেংকৰ যি গাইডলাইন দিছে সেই গাইডলাইন মতে হ'ব লাগিব। অন্যথা আমি যেতিয়ালৈকে ৰিজাৰ্ভ বেংকৰ গাইডলাইন, ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম, মালেগাম কমিটিৰ নীতি নিয়ম যেতিয়ালৈকে এই কোম্পানী বিলাকে নামানিব, কোনো অসমীয়া মানুহে আৰু কিস্তি নিদিয়ে। দিব নেকি আপোনালোকে? কাৰোবাৰ পৰা ভয় খাব নেকি? ইয়াত অসমীয়াৰ দাদাগিৰি থাকিব, কোনো বন্ধন আৰোহণ অৱৰোহণৰ দাদাগিৰি নাথাকে। ৰাইজসকল, ৰিজাৰ্ভ বেংকে কি কৈছিল? ৰিজাৰ্ভ বেংকে কৈছিল যে যেতিয়া ইণ্টাৰেষ্ট ৰেটটো চাৰ্জ কৰিব, ইণ্টাৰেষ্ট ৰেটটো চাৰ্জ কৰোঁতে কিছু নীতি নিয়ম মানিব লাগিব, কিছু নীতি নিয়ম মানিব লাগিব। তাতে কি কৈছিল? এই ধৰণৰ ঘটনা আজি যিটো আমাৰ অসমৰ গাঁওবিলাকৰ সমস্যা হৈছে, তেনেকুৱা ঘটনা অন্ধ্ৰপ্ৰদেশতো হৈছিল। অন্ধ্ৰপ্ৰদেশ চৰকাৰে অৰ্ডিনেন্স আনিলে, অৰ্ডিনেন্স আনি মাইক্ৰ' ফাইনেন্স কোম্পানী বিলাকক সাৱধান কৰি দিলে যে তোমালোকে মানুহৰ ওপৰত অত্যাচাৰ নকৰিবা। হয়নে নহয়? আজি জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমীয়া মানুহ বিলাকে কেনেকে আছে সেই কথা কিবা বুজি পায়নে? অৰ্ডিনেন্স আৰু সৰ্বানন্দ সোণোৱালৰ দম আছেনে? ৰিজাৰ্ভ বেংকে কি কৈছিলে? ৰিজাৰ্ভ বেংকে কৈছিলে যে
যিটো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ইণ্টাৰেষ্ট থাকিব সেইটো হ'ব লোৱাৰ অফ দ্য ফ্লোয়িং। দুটা কথা লিখি দিছিলে। প্ৰথম কথা কৈছিলে দ্য কষ্ট অফ ফাণ্ডছ প্লাছ মাৰ্জিন এজ ইণ্ডিকেটেড ইন পেৰা 1। কষ্ট অফ ফাণ্ড মানে এই যে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে আপোনালোকক পইচাবিলাক দিয়ে, সেই পইচাবিলাক মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে ক'ৰ পৰা পায়? সেই পইচাবিলাক মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে পায় কোনো ৰিজাৰ্ভ বেংকৰ পৰা নাপায়। আমাৰ SBI, বেংক অফ বৰোডা, যিমান পাব্লিক ছেক্টৰ বেংক আছে আৰু যিমান প্ৰাইভেট ছেক্টৰ বেংক আছে তাৰ পৰা পইচাটো তেওঁলোকে ধাৰ লয় এটা ইণ্টাৰেষ্টত, আৰু সেই ইণ্টাৰেষ্টত ধাৰ লৈ তেওঁলোকে মানুহক পইচাটো দিয়ে। ঠিক আছে, এই নীতি নিয়মতো এটা গণ্ডগোল আছে। আজি ৰিজাৰ্ভ বেংকৰ সুতৰ হাৰ কিমান? 7 টকা, 8 টকা, 9 টকা, এমাহ, দুমহীয়া, তিনিমহীয়া এনেকে হয়নে নহয়? মেক্স টু মেক্স 11%, 12% হয়নে নহয়? হয়, কিন্তু ইহঁতে কিমান সুত লৈ আছে? 24%, 26%, 30%, 23%, কিছুমান আছে 30% ঋণ লয়। আজি SBI কৃষকক লোন দিছে মাত্ৰ 4%। আমি দাবী জনাওঁ যে যিমান পাব্লিক ছেক্টৰ বেংক আছে, যিমান পাব্লিক ছেক্টৰ বেংক আছে, সেই বেংকবিলাকে আচলতে আমাৰ অসমীয়া মানুহক পইচা দিব লাগে। যিমান অসমত পাব্লিক ছেক্টৰ বেংক আছে, সেয়া SBI হওক, সেয়া বেংক অফ বৰোডা হওক, ইণ্ডিয়ান বেংক অফ ইণ্ডিয়া হওক, ইউনিয়ন বেংক হওক, যিমান বেংক আছে পাব্লিক ছেক্টৰ, অসমীয়া মানুহক ধাৰ দিব লাগে, কাৰণ তেওঁলোকৰ সুতৰ হাৰটো কম। সেই বেংকবিলাকৰ পৰা সুতত পইচা লৈ বন্ধন, আৰোহণ, অৱৰোহণ, এইবিলাক ছেটিংছ যিমান যি আছে তেওঁলোকে আপোনালোকক ধাৰ দিয়ে। তেওঁলোকে লয় 8, 9, 10%, আপোনালোকক ঋণটো দিয়ে 26%। হয়নে নহয়? ইয়াতে কি ক'লে RBI ক'লে যে যিটো ইণ্টাৰেষ্ট ৰেট হ'ব এইটো হ'ব লোৱাৰ অফ দ্য ফ্লোয়িং। ইণ্টাৰেষ্ট ৰেট দিয়ে সেইটো কষ্ট অফ দ্য ফাণ্ডছ প্লাছ মাৰ্জিনটো কিমান? 10%। তেওঁলোকে যদি 8% যদি ঋণটো লয় তেতিয়াহ'লে আপোনালোকৰ সুতৰ হাৰ প্লাছ 10% কৰিলে কিমান হ'ব? 19%। হয়নে নহয়? আৰু নতুবা the average base rate of the 5 largest commercial bank assets multiplied by 2.75. যে 5টা আমাৰ দেশৰ আটাইতকৈ ডাঙৰ কমাৰ্চিয়েল বেংকৰ যিটো বেছ ৰেট এভাৰেজ, তাক যদি 2.75 পূৰণ কৰা যায় যিটো হ'ব, তো সেইটো চাবলৈ গ'লে আমাৰ কিমান হয়গে সুতৰ হাৰ? প্ৰথমটোৱে হ'ব খুব বেছি হ'লে 18% or 19%। হয়নে নহয়? 10% মাৰ্জিন দিয়াটো গণ্ডগোলীয়া কথা হয়নে নহয়? 10% আমি মাৰ্জিন কিয় দিম? প্লাছ প্ৰচেছিং কষ্ট আছে, প্লাছ ইঞ্চুৰেঞ্চ কষ্ট আছে, হয়নে নহয়? এইটো দুখীয়া মানুহৰ মৰাৰ বুদ্ধি হয়নে নহয়? কিন্তু সেই ৰেগুলেশ্যনো আচলতে NBFCs বিলাকে বন্ধনে আৰোহণে ছেটিংছে নামানে। বন্ধনে অলপমান কম লয়, কিন্তু কমটো ল'লে কি হ'ব? তেওঁলোকে ঘৰত গৈ দাদাগিৰিটো কৰে, হয়নে নহয়? আৰু এটা কথা, এই যে বেছ ৰেট বুলি কৈছে, সেই বেছ ৰেটটো যদি কমে কিন্তু সুতৰ হাৰ কমিব লাগে। আপোনালোকেতো যেতিয়াৰ পৰা দি আছে একেটা ৰেটতে দি আছে, কিস্তিটো একেটাই, কোনোদিন কমা নাই। ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট কমে, হয়নে নহয়? বেছ ৰেট কমে কমাৰ্চিয়েল বেংকৰ, তো আমাৰ ঋণৰ কিস্তিৰ সুতৰ হাৰ কিয় নকমে? হয়নে নহয়? L&T আৰু RGBN আচলতে এই বেংকবিলাক, এই NBFC বিলাক আচলতে আজি গাঁৱত সোমোৱাটো বন্ধই কৰিব লাগে। হিচাপ এইটো বন্ধ কৰিব লাগে।